নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এনচি স্মাৰ্ট টিপছৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ বাবে লৈ আহিছো জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰৰ 5টা সহজ টিপছ বা উপায় যিবোৰ নিয়মীয়াকৈ পালন কৰিলে আপোনাৰ জীৱনত সুখ সমৃদ্ধি আৰু ধনৰ আগমন হ'ব। এই টিপছবোৰ অতিকে সৰল আৰু কাৰ্যকৰী, সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে বন্ধু বান্ধৱীসকল আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল পায় নিশ্চয়কৈ এটা লাইক কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বলক তেনেহ'লে দেৰি নকৰি ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। সৰ্বপ্ৰথম টিপছটো হৈছে সূৰ্য দেৱতাক প্ৰণাম কৰা। প্ৰতিদিনে সূৰ্য উদয় হোৱাৰ পাছত দুয়োখন হাত জোৰ কৰি সূৰ্যলৈ চাই প্ৰণাম কৰক আৰু এইটো মন্ত্ৰ 3বাৰ উচ্চাৰণ কৰক। ওম ঘ্ৰিং সূৰ্যায়ে নমঃ। ই আপোনাৰ দেহ আৰু মনত পজিটিভ শক্তি আনিব, কামত সফলতা অৰ্জন কৰিব পাৰিব, লগতে মনত শান্তি আৰু স্বাস্থ্যৰ উন্নতি হ'ব। সূৰ্য প্ৰণাম কৰাৰ আগতে আপোনালোকে এটা পাত্ৰত পানী লৈ সূৰ্যক অৰ্ঘ্য দিয়ক। এনেদৰে কৰিলে পাপ দূৰ হয় আৰু ধন টকা পইচাৰ আগমন হয়। মান্যতা অনুসৰি সূৰ্য দেৱতাক প্ৰণাম নকৰিলে বা অৰ্ঘ্য নিদিলে দেহত বা মনত মানসিক চাপ আৰু নেতিবাচকতা আহে, কামত বিফলতা বা বাধা দেখিবলৈ পোৱা যায়। সূৰ্য অনুকম্পনা নাথাকিলে ভাগ্যৰ কেতিয়াও উদয় নহয় বুলি উল্লেখ আছে। দ্বিতীয়টো হৈছে ঘৰৰ মন্দিৰত বা গোসাঁই ঘৰত ঘট বা পবিত্ৰ পানীৰ পাত্ৰ স্থাপন কৰাটো। জ্যোতিষশাস্ত্ৰ অনুসৰি ঘৰৰ মন্দিৰত বা পূজাৰ ঠাইত এটা ধাতুৰে নিৰ্মিত পানীৰ ঘট ৰাখিব লাগে। জ্যোতিষ মতে এইটোৱে ঘৰত পবিত্ৰ শক্তিৰ বৃদ্ধি কৰায় আৰু মা লক্ষ্মীৰ আশীৰ্বাদ পোৱাত সহায় কৰে। প্ৰতিদিনে ৰাতিপুৱা ঘটৰ পানী সলনি কৰি তাত আকৌ নতুন পানী ভৰাব লাগে। এনে কৰিলে শাস্ত্ৰমতে ঘৰখনত ধন টকা পইচা আগমনৰ লগতে সুখ শান্তিৰো আগমন হয়। তৃতীয়তে তুলসী গছ ঘৰৰ পূব দিশত নতুবা দক্ষিণ দিশত ৰোপণ কৰিব লাগে। বাস্তুশাস্ত্ৰ মতে তুলসী গছ ঘৰত থাকিলে ঘৰৰ পৰিৱেশ পবিত্ৰ আৰু সকাৰাত্মক হৈ থাকে আৰু মা লক্ষ্মী তুলসীৰ মাধ্যমেৰে ঘৰলৈ প্ৰৱেশ কৰে বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিদিনে সন্ধিয়া তুলসীৰ তলত চাকি বন্তি জ্বলাই তুলসী দেৱীক প্ৰণাম কৰিলে ঘৰত শান্তি আৰু ধনৰ বৃদ্ধি হয়। চতুৰ্থ টিপছটো হৈছে ঘৰৰ প্ৰৱেশ দুৱাৰত সদায় পোহৰ কৰি ৰাখিব লাগে। বন্ধু বান্ধৱীসকল, ঘৰৰ মূল দুৱাৰত সদায় উজ্জ্বল লাইট বা চাকি বন্তি জ্বলাই ৰাখিব লাগে। বাস্তুশাস্ত্ৰ মতে পোহৰ থাকিলে নেগেটিভ শক্তি ঘৰত কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে। মা লক্ষ্মী কেতিয়াও অন্ধকাৰ হৈ থকা ঘৰ এখনলৈ নাহে। সদায় পোহৰ হৈ আৰু পৰিষ্কাৰ হৈ থকা ঘৰলৈকেহে মা লক্ষ্মীৰ আগমন হয়, যাৰ ফলত ঘৰখনৰ দিনক দিনে শ্ৰীবৃদ্ধি হ'বলৈ আৰম্ভ কৰে। পঞ্চমতে ঘৰত ঝাৰু ব্যৱহাৰ কৰাৰ সময়ত কিছুমান নীতি নিয়ম সাৱধানতা মানি চলাটো। শাস্ত্ৰত ঝাৰুক ধনৰ প্ৰতীক বুলি মনা হয়। সেইকাৰণে ঝাৰু কেতিয়াও বিচনাৰ তলত বা ওচৰত নতুবা প্ৰৱেশ দুৱাৰৰ ওচৰত ৰাখিব নালাগে। ৰাতিপুৱাৰ সময়ত কাম বন শেষ হোৱাৰ পাছত ঝাৰু ঘৰৰ দক্ষিণ পশ্চিম দিশত সদায় ৰাখিবলৈ যত্ন কৰিব লাগে। লগতে সন্ধিয়া বা ৰাতিৰ সময়ত কেতিয়াও ঝাৰু ঘৰত মাৰিব নালাগে। এনে কৰিলে আপোনাৰ ঘৰৰ পৰা মা লক্ষ্মী চিৰদিনৰ বাবে গুচি যায় বুলি মান্যতা আছে। বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰিও আপোনালোকে শোৱনি কোঠাত আইনা কেতিয়াও বিপৰীত দিশত অৰ্থাৎ শুই থকা সময়ত আপোনাৰ প্ৰতিচ্ছবি আইনাত দেখা পোৱাকৈ নাৰাখিব। ইয়াৰ ফলত মানসিক চিন্তা, বিভ্ৰান্তি আৰু দাম্পত্যত অশান্তি আহে। শাস্ত্ৰ অনুসৰি ঘৰৰ সঠিক দিশত আইনা থাকিলে ঘৰত সুখ শান্তি সদায় অটুট থাকে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকে এটা বিশেষ জ্যোতিষ টিপছ আগবঢ়াব বিচাৰিছোঁ। সেয়া হৈছে আপোনালোকে প্ৰতি মাহতে পূৰ্ণিমাৰ নিশা মুখ হাত ধুই পৰিষ্কাৰ পৰিচ্ছন্ন হৈ চন্দ্ৰলৈ চাই ভক্তিভাৱেৰে প্ৰণাম কৰিব। এনে কৰিলে ই মন মগজু স্থিৰ কৰে, চিন্তা দূৰ কৰে আৰু ভাগ্য উজ্জ্বল কৰে। এইটো একেবাৰে সহজ কিন্তু অত্যন্ত শক্তিশালী টিপছ। বন্ধু বান্ধৱীসকল, এইবোৰে আছিলে কিছুমান সহজ কিন্তু অলৌকিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তু টিপছ। যদি আপুনি নিয়মিত এইবোৰ পালন কৰে তেন্তে আপোনাৰ জীৱনত নিশ্চয়কৈ সুখ শান্তি ধন টকা পইচাৰ আগমন হ'ব। যদি আপোনালোকে আমাৰ আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত শ্বেয়াৰ কৰি তেওঁলোককো অৱগত কৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে কমেণ্ট বক্সত ভক্তি সহকাৰে
জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক জনাম ঘৰত মা লক্ষ্মী আহিছে বুলি জানিব পৰা 7টা বিশেষ সংকেতৰ বিষয়ে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো মনোযোগ সহকাৰে চাব। তেতিয়ালৈকে আহিছোঁ, ধন্যবাদ।